মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 7-ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 1-ৰ গোটেইখিনি প্ৰশ্নোত্তৰ আলোচনা কৰিম আৰু লগতে তোমালোকৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ হয় সেইখিনি মই তোমালোকক টিপচিন দি যাম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এণ্ড ভিডিঅ'টো লাইক দিবা। তোমালোকৰ প্ৰথম চেপ্টাৰটোৰ নাম হৈছে তেজেৰে কমলাপতি আৰু 3 নম্বৰ কুৱেশ্যনৰ পৰা এনচাৰ কৰিম। তোমালোকৰ ক নম্বৰ প্ৰশ্নটোত আছিল বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? ইয়াৰ এনচাৰটো হ'ব বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। তোমালোকে এইটো টিকচিন দি ল'বা কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ পৰীক্ষাত আহি থাকে। তাৰপিছত তোমালোকৰ নেক্সট খ নম্বৰ প্ৰশ্নটোত আছে তেজেৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? ইয়াৰ এনচাৰটো হ'ব তেজেৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। তোমালোকৰ গ নম্বৰ প্ৰশ্নটোত আছে তিমি ফেৰিয়া কি বাছ হয়? ইয়াৰ এনচাৰ হ'ব তিমি ফেৰিয়া ৰবিৰ কিৰণ বাছ হয়। তাৰপিছত তোমালোকৰ ঘ নম্বৰ প্ৰশ্নটোত আছে যশোদাই কৃষ্ণক পোৱা কিয় জগাইছিল? ইয়াৰ এনচাৰটো হ'ব যশোদাই কৃষ্ণক পোৱা সুৰভি অৰ্থাৎ গাই গৰুজনীক চৰাবলৈ যাবৰ বাবে জগাইছিল। তাৰপিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্নটোত আছিল তলত দিয়া পদ দুষাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। প্ৰশ্নটো হ'ল যে নন্দ গেল বাথানে গোৱাল গেল পাল সুৰভি চাৰিতে লাগে উঠৰে গোপাল। ইয়াৰ এনচাৰটো হ'ব উক্ত কবিতাটোত ৰাতিপুৱাৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা দি মাতৃ যশোদাই পুত্ৰ কৃষ্ণক শোৱাপাটিৰ পৰা জগাইছে। যশোদাই কৃষ্ণক কৈছে যে ৰাতিৰ আন্ধাৰ আঁতৰি গৈ চৌদিশ সূৰ্যৰ পোহৰত আলোকিত হৈ পৰিছে। পদুম ফুলবোৰো ফুলি উঠিছে আৰু তাৰ ওপৰত ভোমৰাবোৰ উৰি ফুৰিছে। ব্ৰজ বধূসকলে কৃষ্ণৰ নাম গুণ গাই দধিমথি আছে কৃষ্ণ লগৰীয়া দাম সুদামে কৃষ্ণক মাতিবলৈ ধৰিছে। বলৰামে বিচনা ত্যাগ কৰি উঠি আহিছে। দেউতাক নন্দও গৰু ৰখা ঠাইলৈ গৈছে আৰু গোৱালসকলে গৰুৰ পাল চৰাবলৈ লৈ গৈছে। গতিকে কৃষ্ণই শোৱাপাটি ত্যাগ কৰি উঠি আহিব লাগে আৰু গৰু চৰাব লাগে। তাৰপিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো হ'ল শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। মানে ইয়াৰে কেইটামান তোমালোকৰ শব্দ দিয়া আছে সেইখিনি অৰ্থ তোমালোকে এই মানে কিতাপৰ লাষ্টত যিখিনি অৰ্থ দিয়া থাকে তাৰ পৰা বিচাৰি ওলাই কিনে লিখিব দিছে। প্ৰথমটো আছে কমলাপতি, ইয়াৰ এনচাৰটো হ'ব লক্ষ্মীপতি বিষ্ণু বা ভগৱান। তাৰপিছতো আছে তিমিৰ, তিমি মানে হ'ব আন্ধাৰ বা তমচা। তাৰপিছত আছে তোমালোকৰ ডাকে, ডাকে মানে হ'ব মাতে। তাৰপিছতো আছে ব্ৰজ বধূ, ব্ৰজ বধূ মানে হ'ল ব্ৰজ ধামাৰ বোৱাৰী। তাৰপিছতো আছে শতপত্ৰ হ'ব পদুম, ভ্ৰমৰটো হ'ব ভোমোৰা, ত্ৰিজগতো হ'ব স্বৰ্গ মৰ্ত আৰু পাতাল আৰু ৰজনীটো হ'ব ৰজনী বা ৰাতি। তোমালোকে ইয়াৰ ভিতৰত ত্ৰিজগত, ৰয়নী আৰু ব্ৰজবধূ আৰু শতপত্ৰ এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এইকেইটা মানে পৰীক্ষাত আহি থাকে, গতিকে তোমালোকে এইকেইটা ভালদৰে মুখস্থ কৰি ল'বা। তাৰপিছত তোমালোকৰ নেক্সট কুৱেশ্যন আছিল 6 নম্বৰটো বৰগীতটোত প্ৰকাশ পোৱা প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। তোমালোকে যদি এইটো কুৱেশ্যন ভালদৰে মুখস্থ কৰা বা বুজি লোৱা তেনেহ'লে তোমালোকে তেজেৰে কমলাপতি মানে কবিতাটো তোমালোকে ভালদৰে বুজি পাবা আৰু বুজি পালে তাৰ পৰা যেনেকুৱাই বনাই কুৱেশ্যন দিয়ক তোমালোকে লিখিব পাৰিবা। প্ৰশ্নটো আছিল বৰগীতটোত প্ৰকাশ পোৱা প্ৰাকৃতিক দৃশ্য এটি বৰ্ণনা কৰা বা বৰ্ণনা দিয়া। ইয়াৰ এনচাৰটো হ'ব যে তেজেৰে কমলাপতি বৰগীতটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰাতিপুৱাৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে মাতৃ যশোদাই পুত্ৰ কৃষ্ণক জগোৱা এটি দৃশ্য বৰ্ণিত কৰিছে। বৰগীতটোত প্ৰকাশ পোৱা ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যটো এনেধৰণৰ ৰাতিৰ অন্ধকাৰ আঁতৰি যোৱাৰ লগে লগে বগা বৰণে পৃথিৱীখন আৱৰি ধৰিছে আৰু অন্ধকাৰ আঁতৰাই চৌদিশ সূৰ্যৰ পোহৰত আলোকিত হৈ পৰিছে। পদুম ফুল ফুলি উঠিছে তাৰ আকাশখনত ভোমোৰাবোৰ উৰি ফুৰিছে। ব্ৰজবধূসকলে কৃষ্ণৰ নাম গুণ গাই দধিমথি আছে। দাম আৰু সুদামে কৃষ্ণক মাতিবলৈ ধৰিছে আৰু বলৰামে বিচনা ত্যাগ কৰি উঠি আহিছে। দেউতাক নন্দ গৰু ৰখা ঠাইলৈ গৈছে আৰু
গোৱালসকলে গৰুৰ জাক চৰাবলৈ নিছে। গতিকে কৃষ্ণই দস্যু ত্যাগ কৰি ক্ষীৰ লৱণু শিঙা বেদ বেণু আদি লৈ সুৰভি গাই গৰুজনীক চৰাবলৈ যাব লাগে। কাৰণ পোৱালিবোৰৰ অবিহনে গাই গৰুবোৰে হেম্বলিয়াব ধৰিছে। এইদৰে মাধৱদেৱ বৰগীতত ৰাতিপুৱাৰ এটা সুন্দৰ দৃশ্য প্ৰকাশ কৰিছে। তোমালোকে এইটো যদি নিজে পঢ়ি লোৱা ভালদৰে বুজি পাবা আৰু এইখিনি পঢ়িলে তোমালোকে কবিতাটো বুজি পোৱা যেন লাগিব। গতিকে তোমালোকে এইটো কুৱেশ্যন কিন্তু ভালদৰে পঢ়িবা এণ্ড মুখস্থ কৰিলে কৰিব পাৰা আৰু নহ'লে তোমালোকে ইয়াৰ পৰা বুজি কেনে বাকী কুৱেশ্যনৰ এনচাৰ লিখিব পাৰিবা। তাৰপিছত তোমালোকৰ 8 নম্বৰ প্ৰশ্নটোত আছিল যে শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। এইটো তোমালোকে পৰীক্ষাত আহি থাকে, তোমালোকে এইটো টিক চিন দি ল'বা। প্ৰথমটো আছে জগত। জগতৰ আগত যদি মই ত্ৰি লগাই দিওঁ তেন্তে এইটো হ'ব ত্ৰিজগত। তাৰপিছতটো আছে খোল, ইয়াৰ আগতো যদি আমি ত্ৰিটো লগাই দিওঁ তেন্তে এইটো হ'ব ত্ৰিশূল। তাৰপিছতটো আছে তোমালোকৰ ভোজ, এইটো হ'ব ত্ৰিভোজ। তাৰপিছতটো আছে কোণ, এইটো হ'ব ত্ৰিকোণ। কালটো হ'ব ত্ৰিকাল আৰু নয়নটো হ'ব ত্ৰিনয়ন। এইখিনিৰ ভিতৰত তোমালোকৰ ত্ৰিজগতটো বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ নয়নটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ 8 নম্বৰৰ 6 নম্বৰ প্ৰশ্নটোত আছে তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্ব সৰ্গ লগাই সেইবোৰৰে অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা। ইয়াৰ মানে তোমালোকক পূৰ্ব সৰ্গ লগাব দিছে। পূৰ্ব সৰ্গ মানে আগতে। পূৰ্ব মানে কি, যিকোনো বস্তুৰে যদি আমি কওঁ যে পূৰ্ব মানে হ'ল আগতে। গতিকে ইয়াতে বথিচিকাৰে বিটো লগাব দিছে। যেনে মুখৰ লগত যদি বথিচিকাৰে বিটো আগতে লগাওঁ তেন্তে কি হ'ব, এইটো বিমুখ। তাৰপিছত তোমালোকৰ দূৰটো হ'ব বিদূৰ, কিৰণটো হ'ব বিকিৰণ আৰু নন্দটো হ'ব বিনন্দ। তাৰপিছতটো আছে বিমুখ। এতিয়া বিমুখৰে এটা বাক্য ৰচনা কৰিব দিছিল। এতিয়া ৰচনাটো কৰিলে বাক্য ৰচনা কৰিলে তোমালোকে বেলেগ বেলেগ ৰচনাও কৰিব পাৰা। ইয়াতে দিয়া আছে যে মানুহজনে তেওঁক বৰ বিমুখ কৰি থৈ গ'ল। তাৰপিছতটো আছে বিদূৰ। বিদূৰটো হ'ব জোন তৰা বেলি পৃথিৱীৰ পৰা বিদূৰত অৱস্থিত। তাৰপিছতটো আছিল বিকিৰণ, সূৰ্যৰ পোহৰ বিকিৰণে মানুহৰ ৰোগ নিৰাময় হোৱাত সহায় কৰে। তাৰপিছতটো আছে বিনন্দ। বিনন্দটো হ'ব ল'ৰাবিলাকে খেলপথাৰত আনন্দ বিনন্দৰে খেলি আছে। তাৰপিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্নটোত আছে তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য 4 শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। মানে ইয়াতে মানে ব্ৰজাৱলী ভাষাত লিখা আছে সেইটো মানে অসমীয়া ভাষাত লিখিব লাগে। এইটো ক নম্বৰটোত আছে ৰয়নী বিদুৰ দিশ ধৱলী বৰণ। এইটো যদি অসমীয়াত লিখা হয় যে ৰাতিৰ আন্ধাৰ আঁতৰি গৈ দশো দিশ বগা বৰণে আৱৰি ধৰিলে। তাৰপিছত 6 নম্বৰ প্ৰশ্নটোত আছে শতপত্ৰ বিকশিত ভ্ৰম উৰাই। এইটো যদি অসমীয়াত লিখা যায় যে পদুম ফুল ফুলি উঠিছে ভোমোৰাবোৰ উৰিব ধৰিছে। তাৰপিছত 10 নম্বৰ প্ৰশ্নটোত আছে দাম সুদাম ডাকে তেৰি লয়া নাম। এইটো লিখিলে এনেকুৱা হ'ব যে দাম আৰু সুদামে তোমাৰ নাম লৈ মাতিবলৈ ধৰিছে। তাৰপিছত 9 নম্বৰটো আছে ক্ষীৰ লৱণু লয়া শিং বেদ বেণু। ইয়াৰ অসমীয়াত লিখিলে এইটো হ'ব যে ক্ষীৰ লৱণু লোৱা আৰু গৰু চৰাবলৈ যোৱা। তাৰপিছত তোমালোকৰ যিটো 10 নম্বৰ কুৱেশ্যন আছে এইটো মানে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এইটো তোমালোকৰ পৰীক্ষাত অহাটো নিশ্চিত। গতিকে তোমালোকে এইটো কুৱেশ্যনটো ভালদৰে পঢ়ি ল'বা। ইয়াৰ ক নম্বৰটোত আছে যে প্ৰশ্নটো আছে যে এটা শব্দত প্ৰকাশ কৰা। এটা শব্দত প্ৰকাশ কৰাটো তোমালোকৰ ক্লাছ 10 লেভেলতো লাগে। গতিকে এইটো ভালদৰে পঢ়িলে তোমালোকে বাকী আপাৰ ক্লাছতো তোমালোকে কি হৈ যাব, ইজি হৈ যাব। গতিকে তোমালোকে এইটো কুৱেশ্যন ভালদৰে পঢ়িবা। প্ৰথমটো আছে গৰু বন্ধা ঠাই, এইটো হ'ব গোহালি। তাৰপিছতটো আছে যিজন সকলোৰে মাজত প্ৰিয়, ই হ'ব জনপ্ৰিয়। তাৰপিছতটো আছে যিয়ে ৰাতি নেদেখে, সেইটো হ'ব কুকুৰীকণা। তাৰপিছতটো আছে যাক সহজে লাভ কৰিব নোৱাৰে, সেইটো হ'ব দুৰ্লভ। তাৰপিছতটো আছে যিজনে সকলো জানে, এইটো হ'ব জ্ঞানী। তাৰপিছতটো আছে যিজনে বিষ্ণুক উপাসনা কৰে তেওঁ হ'ব বৈষ্ণৱ। গতিকে এইখিনি আছিল তোমালোকৰ কুৱেশ্যন এনচাৰ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এণ্ড লাইক কৰিবা।